ফ্ৰেণ্ডছ মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দুটামান পকৰা ৰেচিপি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে পকৰীটো বনাবৰ কাৰণে মই এনেকৈ দুটা আলু কাটি লৈছোঁ আৰু আলু দুটা এনেকৈ ৰুকি লৈছোঁ। আৰু ইয়াতে আলুখিনি ৰুকা মোৰ হৈ গ'ল। দুটা পিঁয়াজ লৈছোঁ। পিঁয়াজ দুটাও মই মিহি মিহিকৈ এনেকৈ ধুনীয়াকৈ কাটি ল'ম। আৰু গোটেইখিনি কাটা হৈ যোৱাৰ পিছত এইখিনি মই ধুনীয়াকৈ এনেকৈ অলপমান মোহাৰি দিম। আৰু পিঁয়াজখিনি এনেকৈ উলিয়াই দিছোঁ। আৰু এতিয়া ইয়াতে মই বুট দাইল তিয়াই থৈছিলোঁ ৰাতিয়ে, বুট দাইল কেইটামান দি দিছোঁ। আৰু ইয়াতে মই এতিয়া আন্দাজমতে হালধি দিম, আন্দাজমতে নিমখ দিম, আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, অকণমান ইয়াতে তেল দি দিম মিক্স কৰি। দি এইখিনি ধুনীয়াকৈ এনেকৈ মোহাৰি দিলে আলুৰ ভিতৰত যিখিনি পানী থাকে সেই পানীখিনি ওলাই আহিব। আৰু ইয়াতে এতিয়া মই অকণকৈ বেচন দি এনেকৈ এইখিনি মিক্স কৰি দিম। ইয়াতে পানী দিব নালাগে, কাৰণ কিয়নো আলু কাটিলে এনেকৈ পানী অকণমান ওলাই আহে, সেইখিনিতে মোৰ এইখিনি মিক্স হৈ যাব। মই ইয়াত জলকীয়া দিয়া নাই, আপোনালোকে জলকীয়া দি ল'ব পাৰে। এতিয়া কেৰাহীত তেল গৰম হোৱাৰ লগে লগে মই এটা এটাকৈ পকৰীখিনি এনেকৈ ভাজি যাম। গেছটো মিডিয়াম ফ্লেমত ল'ব, যাতে পকৰীখিনি জ্বলি নাযায় আৰু ধুনীয়াকৈ ভিতৰলৈ সিজি যায় আৰু কুৰকুৰীয়া হয়। এনেকৈ পকৰীখিনি ভাজি থাকিব। এইখিনি মোৰ ভাজা হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে, কৰকৰীয়া একদম ধুনীয়া বুট দাইলৰ কৰক পকৰী। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া আহিছোঁ মই নেক্সট ৰেচিপিটোৰ ওচৰলৈ। নেক্সট ৰেচিপিটোও মানে পকৰীয়ে হয়। ইয়াৰ কাৰণে মই দুটা পিঁয়াজ লৈছোঁ। পিঁয়াজকেইটা এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। কাটি লৈ ধুনীয়াকৈ পিঁয়াজখিনি এনেকৈ মোহাৰি দিলে এনেকৈ ওলাই যায় গোটেইখিনি পিঁয়াজ, এটা এটা হৈ যায় পিচবিলাক। আৰু ইয়াতে মই তিয়াই থোৱা গোটা মগু দি দিছোঁ। আৰু এইখিনি ইয়াৰ লগতে মই এতিয়া দিছোঁ কৰ্ণফ্ল'ৰ পাউডাৰ 2 চামুচ আৰু বেচন 2 চামুচ দিছোঁ, কেঁচা ধনিয়া পাত দিছোঁ, নিমখ হালধি দিছোঁ আন্দাজমতে, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ এইখিনি দি লৈছোঁ। আৰু মই কেঁচা জলকীয়া দিব পাৰে, মই কেঁচা জলকীয়া দিয়া নাই। তেল দিছোঁ আৰু এইখিনি মিক্স কৰিছোঁ। যিবিলাকে জলকীয়া খায় এইবিলাকে জলকীয়া মিক্স কৰিব পাৰে। আৰু ইয়াতে মই অকণকৈ পানী দি এইখিনি ধুনীয়াকৈ এনেকৈ সানি লৈছোঁ। আৰু এতিয়া মই কেৰাহীত তেল গৰম হ'ব দি একেটা প্ৰচেছতে মই এইকেইটাও ফ্ৰাই কৰি যাম। আৰু গেছটো মিডিয়াম ফ্লেমত ধুনীয়াকৈ ভিতৰলৈ সিজি যোৱাকৈ লাহে লাহে ৰঙা হোৱাকৈ ভাজিব লাগিব। গেছটো বেছিকৈ বঢ়াই দিলে জ্বলি যাব আৰু ভিতৰটো নিসিজিব। গতিকে মিডিয়াম ফ্লেমত তেলটো ফাৰ্ষ্টতে একদম হিট কৰি ল'ব আৰু গেছটো মিডিয়াম ফ্লেমত লাহে লাহে ভাজিব। চাওক ধুনীয়া পকৰী ৰেডি হৈ গ'ল। এতিয়া মোৰ দুটা পকৰী ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে কফিৰ লগত, চাহৰ লগত, যিহৰ লগত মানে খাই পৰিৱেশন কৰিব পাৰে, কিয়নো এতিয়া ঠাণ্ডাৰ দিন আহি আছে। ঠাণ্ডাৰ দিনত পকৰীৰ ৰেচিপি মানে মজাই বেলেগ। পকৰীৰ এনেকৈ জ্বলা চাটনিৰ লগত পকৰী খাবলৈ মজাই বেলেগ। গতিকে সেইকাৰণে ৰেচিপিকেইটা শ্বেয়াৰ কৰিলোঁ। তো ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিব লগা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায়। আকৌ এনেকুৱা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল। আজিলৈ আহিছোঁ, বাই বাই।